Hello friends, আজিৰ টপিকটো হ'ল solar eclipse অৰ্থাৎ সূৰ্যগ্ৰহণ। আপুনি হঠাৎ কেতিয়াবা দিনত দুপৰীয়া দিনত এন্ধাৰ হৈ যোৱা দেখা পাইছে নেকি? আপুনি হঠাৎ কেতিয়াবা দিনত সূৰ্যটো নাইকিয়া হৈ যোৱা দেখা পাইছে নেকি? যদি দেখা পাইছে তেনেহলে সেইটো সূৰ্যগ্ৰহণ হৈছে। আৰু আজিৰ ভিডিঅ'টোত আমি ডিসকাস কৰিম সূৰ্যগ্ৰহণ কিয় হয়, এই কি প্ৰকাৰ আৰু ই হোৱাৰ কাৰণবোৰ কি কি আৰু এইটো আমাৰ কাৰণে ভাল নে বেয়া, আমি সূৰ্যগ্ৰহণ দেখিব লাগে নে নাই। সো এই গোটেইখিনি কথা বিস্তাৰিতভাৱে আজিৰ এইটো ভিডিঅ'ত আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকা আৰু যদি এতিয়ালৈকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি দিয়া আৰু লগতে যদি আপুনি ফেসবুকত চাইছে তেনেহলে ওপৰৰ ফলো বাটনটো টিপি ভিডিঅ'টো বেছি বেছিকৈ শেয়াৰ মৰা। বন্ধুসকল আৰম্ভ কৰো আজিৰ এই ইন্টাৰেষ্টিং নলেজেবল টপিকটো। সো বন্ধুসকল বেসিক্যালি সূৰ্যগ্ৰহণ হ'ল যেতিয়া আমাৰ পৃথিৱী আৰু সূৰ্যৰ মাজত আমাৰ চন্দ্ৰ একেটা ষ্ট্ৰেট লাইনত আহি যায়। সেই সময়ত আমাৰ চন্দ্ৰৰ শ্বেডো অৰ্থাৎ ছায়া আমাৰ পৃথিৱীৰ ওপৰত পৰে আৰু সেই স্থানৰ পৰা যিয়ে সূৰ্যৰ পিনে চাব সেই সূৰ্যগ্ৰহণ দেখিবলৈ পাব। এতিয়া কথাষাৰ হ'ল বেসিক্যালি আমি সকলোৱে জানো যে চন্দ্ৰই আমাৰ পৃথিৱীৰ পৰিক্ৰমা কৰি থাকে আৰু সেই সময়ত যিটো সময়ত পৃথিৱী আৰু সূৰ্যৰ মাজত চন্দ্ৰ আহি যায় সেই সময়ত আমি সূৰ্যগ্ৰহণ দেখিবলৈ পাওঁ, কিয়নো চন্দ্ৰ সূৰ্যৰ পোহৰ পৃথিৱীলৈ আহিব নিদিয়ে আৰু ফলত চন্দ্ৰৰ শ্বেডো পৃথিৱীত আহে। তাৰ ফলত আমি সূৰ্যক দেখিব নাপাওঁ আৰু তাকেই সূৰ্যগ্ৰহণ বুলি কোৱা হয়। এতিয়া আপোনাৰ মনত প্ৰশ্ন আহিব পাৰে যে চন্দ্ৰতকৈ সূৰ্য বহুত ডাঙৰ, তেতিয়াহ'লে কেনেকৈনো চন্দ্ৰই সূৰ্যৰ পোহৰ ৰাখিব পাৰে? তাৰ কাৰণটো হ'ল চন্দ্ৰৰ আকাৰতকৈ সূৰ্যৰ আকাৰ প্ৰায় 400 গুণ বেছি। এতিয়া ইয়াত যদি আপুনি গণিত কৰে তেনেহ'লে আমাৰ চন্দ্ৰ আমাৰ পৰা 3,84,000 কিলোমিটাৰ দূৰত। যদি আপুনি সেই দূৰত্বটো চন্দ্ৰৰ আকাৰৰ লগত গণিত কৰে তেনেহ'লে সেই আকাৰৰ হিচাপত দূৰত্বটো প্ৰায় 400 গুণ হৈ যায়। সেই কাৰণে চন্দ্ৰই সূৰ্যৰ পোহৰ আমাৰ পৃথিৱীলৈ আহিব নিদিয়ে, ফলত আমি সূৰ্যগ্ৰহণ দেখিবলৈ পাওঁ। এতিয়া সূৰ্যগ্ৰহণ কেই প্ৰকাৰ? সূৰ্যগ্ৰহণ প্ৰধানতঃ দুটা প্ৰকাৰ। এটা প্ৰকাৰ হ'ল পাৰ্শিয়েল এক্লিপছ, যিটো গোটেই সূৰ্যটো ঢাক খাই নাযায়, সেইটোত অকমান ঢাক খোৱা দেখা যায়, আৰু এটা হ'ল টোটেল এক্লিপছ, য'ত গোটেই আমাৰ সূৰ্যটো ঢাক খাই যায়। সো এই ঘটনাটো কেৱল মাত্ৰ অমাৱস্যাৰ দিনত হয়, কিয়নো যিটো সময়ত চন্দ্ৰৰ আকাৰ পুৰা আকাৰত থাকে সেই সময়ত এই সোলাৰ এক্লিপছ হয়। সো ফ্ৰেণ্ডছ, আমি যদি সোলাৰ এক্লিপছ দেখিবলৈ যাওঁ তেনেহ'লে পৃথিৱীৰ সকলো স্থানৰ পৰা একে হিচাপত নেদেখোঁ। যিটো স্থানত চন্দ্ৰৰ শ্বেডো পৃথিৱীত একেবাৰে পৰিছে সেই স্থানৰ পৰা আমি সূৰ্যগ্ৰহণ টোটেল এক্লিপছত দেখিম, কিন্তু যিটো স্থানত চন্দ্ৰৰ শ্বেডো কম পৰিছে সেই স্থানৰ পৰা আমি তাক পাৰ্শিয়েল এক্লিপছ দেখিম। সো বন্ধুসকল আজিৰ টপিকটো আছিলে সোলাৰ এক্লিপছৰ বিষয়ে। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে। যদি ভাল লাগিছে তেনেহ'লে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰক, কিয়নো এইটো চেনেলত আপোনালোকে সদায় এনেকুৱা সাইণ্টিফিক ভিডিঅ' পায়ে থাকিব। আৰু যদি আপুনি ফেচবুকত চাইছে তেনেহ'লে ওপৰৰ ফলো বাটনটো টিপি ভিডিঅ'টো বেছি বেছি কৰি শ্বেয়াৰ কৰক। বন্ধুসকল ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোক সকলোকে ধন্যবাদ।